নমস্কাৰ বন্ধুসকল, আসাম টেক চেনেলৰ নতুন ভিডিঅ'ত আপোনালোকক সকলোলৈকে বহুত স্বাগতম। তো বন্ধুসকল, আজি এই ভিডিঅ'টো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগত সম্পৰ্ক থকা, য'ত মই আপোনালোকক ক'ম যে 2022 চনৰ প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ তালিকাখন কেনেদৰে চাব পাৰিব আৰু কাৰ নাম লিষ্টেড হৈ আছে, আপোনাৰ নাম লিষ্টেড হৈ আছে নে নাই, এই সকলোবিলাক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি থ'ব। তো বন্ধুসকল, প্ৰথমে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ৱেবছাইটত আহিব লাগিব আৰু মই ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, যাতে আপোনালোকে লিষ্টখন চাবৰ কাৰণে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। তো বন্ধুসকল, প্ৰথমে আপোনালোকে যিকোনো এণ্ড্ৰইড ফোনত গুগল নতুবা ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু চাৰ্চ বাৰত টাইপ কৰি ল'ব pmayg.nic.in। ইয়াৰ পাছত আপোনালোকে এনেধৰণৰ এখন ইণ্টাৰফেচ দেখিবলৈ পাব আৰু ইয়াৰ পাছত আপোনালোকে ওপৰৰ 3 ডটছত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ডেস্কটপ ছাইট অন কৰি ল'ব আৰু ডেস্কটপ ছাইট অন কৰি লোৱাৰ পাছত আপোনালোকে পুনৰ এনেধৰণৰ এখন ইণ্টাৰফেচ দেখিবলৈ পাব আৰু ইয়াত আপোনালোকে আৱাজ ছফ্টত ক্লিক কৰিব। আৱাজ ছফ্টত ক্লিক কৰাৰ লগে লগে কেইবাটাও অপশ্যন আপোনালোকে দেখিবলৈ পাব আৰু ইয়াৰে ৰিপৰ্টত ক্লিক কৰিব আৰু ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ এখন পুনৰ ইণ্টাৰফেচ দেখিবলৈ পাব আৰু ইয়াত আপোনালোকে ABCD এনেধৰণৰ কেইবাটাও আপোনালোকে অপশ্যন দেখিবলৈ পাব আৰু শেষৰ ফালে চাই গৈ থাকিব আৰু শেষৰ ফালে FEFMS বুলি যিটো অপশ্যন আছে, FEFMS ৰিপৰ্টছত ক্লিক কৰিব আৰু 3 নম্বৰ অপশ্যনটোত ক্লিক কৰিব, য'ত লিখা আছে বেনিফিচাৰী। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে পুনৰ এনেকুৱা এখন ফিল আপ কৰিবলৈ দিব, য'ত প্ৰথম অপশ্যনটোত আপোনালোকে চনটো ভৰাব 2021 আৰু 22 আৰু ইয়াৰ পাছতে আপোনালোকে প্ৰথম অপশ্যনটোত ক্লিক কৰিব, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত ক্লিক কৰাৰ পাছত আপোনালোকে ষ্টেট চিলেক্ট কৰি ল'ব। ষ্টেট আসাম মই চিলেক্ট কৰি ল'লোঁ আৰু ইয়াৰ পাছত আপোনালোকে ব্লক ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰি ল'ব, কোন ডিষ্ট্ৰিক্টৰ হয় আপুনি। মই ডিব্ৰুগড় চিলেক্ট কৰিলোঁ। ডিব্ৰুগড় চিলেক্ট কৰাৰ পাছত আপোনালোকে কোন ব্লকৰ হয় সেইটো ব্লকটো চিলেক্ট কৰি ল'ব আৰু ব্লক চিলেক্ট কৰাৰ পাছত আপোনালোকে পঞ্চায়তটো চিলেক্ট কৰিব লাগিব, কোন পঞ্চায়তৰ হয় আপুনি, এই পঞ্চায়তটো চিলেক্ট কৰি ল'ব। পঞ্চায়ত চিলেক্ট কৰাৰ পাছত আপোনালোকে এটা কেপচা ফিল আপ কৰিব লাগিব আৰু ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপুনি শেষৰফালে দেখিবলৈ পাব সকলোবিলাক বেনিফিচাৰী যিবিলাক 2022 চনতে ঘৰ পাবলগীয়া অৱস্থাত আছে, সেইসকলৰ নামসমূহ সম্পূৰ্ণ বেংকৰ সৈতে ষ্টেটাছ আপোনালোকক দেখুৱাই দিব। ইয়াত আপোনালোকে বেনিফিচাৰী লিষ্টত নাম আছেনে নাই চাই ল'ব পাৰিব। যদি একাউণ্ট ভেৰিফাই হোৱা নাই, অনতিপলমে আপোনালোকৰ পঞ্চায়তত কাৰ্যালয়ত গৈ যোগাযোগ কৰিব পাৰিব। বেনিফিচাৰী নেম, বেংক নেম আৰু সকলোবিলাক ইয়াত দেখিবলৈ পাব আৰু আপোনালোকৰ নিজৰ ইয়াত নামটো অন্তৰ্ভুক্ত হৈ আছেনে নাই সকলোবিলাক চাই ল'ব পাৰিব। আৰু যদি কিবা কাৰণত ৰিজেক্টেড বেংকৰ দ্বাৰা আপোনাৰ একাউণ্ট নাম্বাৰ ৰিজেক্টেড হৈ থাকিব পাৰে,
যিটো ভেৰিফাইড নোহোৱাকৈ আছে, গতিকে সেইটো আপুনি পঞ্চায়তৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰি অনতিপলমে শুধৰাই ল'ব। তো বন্ধুসকল, আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।